আজিৰ কেবিনেটত কেইবাটাও অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা গৈছে। তাৰ ভিতৰত এটা সিদ্ধান্ত হ'ল শিক্ষা বিভাগৰ, যে আপোনালোকে জানে যে অসমত বোৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন আৰু আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল, এই দুখন বোৰ্ড, এখনে মেট্ৰিকুলেশ্যন, এখনে হায়াৰ ছেকেণ্ডেৰী চাৰ্টিফিকেশ্যনৰ কাৰণে দুখন বোৰ্ড আছিল। আৰু এই দুয়োখন বোৰ্ডকে একেলগ কৰি আজিৰ কেবিনেটে আছাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড, অসম ৰাজ্যিক স্কুলীয়া শিক্ষা বোৰ্ড বা আছাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড নামেৰে মাৰ্জ কৰি এখন বোৰ্ড হিচাপে কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে এতিয়াৰ পৰা সেবা বা হায়াৰ ছেকেণ্ডেৰী কাউন্সিল হিচাপে দুখন বোৰ্ড নাথাকিব, এখনেই বোৰ্ড হ'ব, যিখন আছাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড নামেৰে সকলোৱে পৰিচিত হ'ব, ASSEB, আছাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড। গতিকে এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ঠিক তেনেদৰে আজিৰ কেবিনেটে সিদ্ধান্ত লৈছে যে এই বছৰৰ বাজেট ছেশ্যনটো, আমাৰ অসম বিধানসভাৰ বাজেট অধিৱেশন অহা ফেব্ৰুৱাৰী মাহৰ 5 তাৰিখৰ পৰা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে ফেব্ৰুৱাৰী মাহৰ 5 তাৰিখৰ পৰা বাজেট অধিৱেশন হ'ব আৰু আজি কেবিনেটে এই বাজেট অধিৱেশন কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু এই সম্পৰ্কে আমাৰ অধ্যক্ষ মহোদয়ক জনাব আৰু ৰাজ্যপালৰ সন্মতি সাপেক্ষে ইয়াৰ নটিফিকেশ্যন ইছ্যু হ'ব। ঠিক তেনেদৰে আপোনালোকে জানে যে অসমৰ 10খন জিলা মিচিং জনবসতি আছে। এই মিচিং অট'নমাছ কাউন্সিলৰ অন্তৰ্গত এই 10খন জিলাত আলিয়া লিগাঙৰ চৰকাৰী বন্ধৰ দিন হিচাপে ঘোষণা কৰিছে আৰু আজিৰ কেবিনেটে সিদ্ধান্ত লৈছে। এই জিলাকেইখন হ'ল ধেমাজি, উত্তৰ লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, গোলাঘাট, শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়া আৰু মাজুলী। এই 10খন জিলাত আমাৰ মিচিং অট'নমাছ কাউন্সিলৰ এৰিয়া, আৰু এই মিচিং অট'নমাছ কাউন্সিলৰ এৰিয়াৰ এই 10খন জিলাত চৰকাৰী বন্ধ, আলিয়া লিগাঙৰ দিনাখন চৰকাৰী বন্ধ ঘোষণা কৰা হৈছে। আপোনালোকে জানে যে কেইদিনমান আগত আমি অন্ন সেৱা সপ্তাহ বা আমাৰ যিটো পাব্লিক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেমত আমাৰ NFSA, নেশ্যনেল ফুড ছিকিউৰিটি এক্টৰ অধীনত যি চাউল বিতৰণ হৈছিল, তাৰ কাৰণে আমি এটা দিন নিৰ্ধাৰণ কৰিছিলোঁ। কাৰণ এই এটা সপ্তাহ নিৰ্ধাৰণ কৰিছিলোঁ যে এই সপ্তাহটোৰ ভিতৰতে চাউল ডিষ্ট্ৰিবিউশ্যন হ'ব লাগিব। এই সপ্তাহটোৰ অকণমান সাল সলনি কৰা হৈছে। আগতে আছিল 10 তাৰিখৰ পৰা 10ৰ পৰা 16 তাৰিখলৈকে, 10 তাৰিখৰ পৰা 16 তাৰিখলৈকে অন্ন সেৱা সপ্তাহ হিচাপে অন্ন বিতৰণৰ কথা কোৱা হৈছিল। নেশ্যনেল ফুড ছিকিউৰিটি এক্ট বা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত যি বিনামূলীয়া চাউল বিতৰণ কৰা হয়, এই চাউল বিতৰণটো সেই সপ্তাহটোত কৰাৰ কথা কোৱা হৈছিল। তাক আজিৰ কেবিনেটে অকণমান সংশোধনী কৰি 1 তাৰিখৰ পৰা 10 তাৰিখলৈ কৰিছে। 10 দিনৰ কাৰণে কৰিছে, যে অকণমান আগতে 7 দিনৰ আছিল, এতিয়া 10 দিনৰ কাৰণে কৰিছে। এইটো হ'ল 1 তাৰিখৰ পৰা 10 তাৰিখলৈ। প্ৰত্যেক মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে কণ্ট্ৰল দোকানী বা আমাৰ সুলভ মূল্যৰ দোকানীসকলে ৰাইজৰ NFSA উপভোক্তাসকলৰ বিনামূলীয়া চাউল বিতৰণ কৰিব লাগিব 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে, যিটো আগতে 10ৰ পৰা 16 আছিলে। 10ৰ পৰা 16ৰ সলনি 1ৰ পৰা 10 তাৰিখলৈ ভিতৰত বিতৰণ কৰিব লাগিব। আৰু তাৰ আগৰ মাহৰ, মানে এই মাহৰ বিতৰণৰ কাৰণে প্ৰিভিয়াছ আগৰ মাহটোৰ 20ৰ পৰা 30 তাৰিখৰ ভিতৰত অনুমোদন কৰা FCR পৰা লিফটিং কৰা এই কামখিনি কৰিব লাগিব। তাৰমানে 20 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত তেওঁলোকৰ চেংচন অনুমোদন লোৱা, তাৰ পৰা FCR পৰা লিফটিং কৰা কামখিনি কৰিব। আৰু 1ৰ পৰা 10 তাৰিখলৈ তেওঁলোকে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত যিসকলে বিনামূলীয়া চাউল পায় তেওঁলোকক এই চাউল বিতৰণ কৰিব লাগিব। গতিকে ৰাইজে 1ৰ পৰা 10 তাৰিখলৈকে এই বিনামূলীয়া চাউল পাবলৈ উপলব্ধ হ'ব, বিনামূলীয়া চাউল পাব। আজিৰ অসম কেবিনেটে খাচী জয়ন্তীয়া ডেভেলপমেণ্ট কাউন্সিলৰ গঠনৰ কাৰণে অনুমোদন দিয়ে। বিশেষকৈ পৰাগবেলি ডিমা হাছাওত যিখিনি খাচী জয়ন্তীয়া লোক আছে তেওঁলোকৰ ডেভেলপমেণ্ট কাউন্সিল এখনৰ
গঠনৰ কাৰণে আজিৰ কেবিনেটে অনুমোদন দিয়ে। আপোনালোকে জানে যে আমাৰ অসমৰ যি ST বা অনুসূচিত জনজাতিৰ যি তালিকা, এই তালিকাত 7 নম্বৰত এনি কুকি ট্ৰাইবছ ইনক্লুডিং বুলি দি কেইবাটাও কমিউনিটিৰ নাম লিখা আছিল, যাত বাইটে বা বেইটে নামৰ এটা কমিউনিটিও আছিল, যিটো কুকি কমিউনিটিৰ ইনক্লুডিং বুলিয়ে লিখা আছিলে। এইটোত অকণমান তেওঁলোকৰ এটা কথা আছিল যে তেওঁলোক কুকি কমিউনিটিৰ ভিতৰত ছেপাৰেট কমিউনিটি এটাত থাকিব লাগে বুলি তেখেতসকলৰ ডিমাণ্ড আছিল, আৰু এই ডিমাণ্ডটোকে লৈ আজি অসম কেবিনেটে এটা ছেপাৰেট প্ৰপ'জেল মিনিষ্ট্ৰী অফ ট্ৰাইবেল এফেয়াৰ্ছ ভাৰত চৰকাৰৰ মিনিষ্ট্ৰী অফ ট্ৰাইবেল এফেয়াৰ্ছলৈ পঠোৱাৰ সিদ্ধান্ত লৈছে যে তেওঁলোকক বাইটে বা বেইটে বুলি এটা ছেপাৰেট কমিউনিটি কৰি, কাৰণ ST অলৰেডি হয়ে বা ST কুকি কমিউনিটিৰ ইনক্লুডিং কুকি কমিউনিটি বুলি তেওঁলোক আছিল, তেওঁলোকক এটা ছেপাৰেট কমিউনিটি বুলি দিব লাগে বুলি এটা প্ৰপ'জেল ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্ট্ৰীলৈ, ভাৰত চৰকাৰ ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্ট্ৰীলৈ এটা প্ৰপ'জেল পঠোৱাৰ সিদ্ধান্ত অসম কেবিনেটে অনুমোদন জনায়। অসমত ইলেক্ট্ৰিক ভেহিকুলৰ মানে চলাচল বৃদ্ধি বা পলিউশ্যন ইত্যাদিৰ ক্ষেত্ৰত ইলেক্ট্ৰিক ভেহিকুলৰ যথেষ্ট উপকাৰিতা আছে, বা আমি ইলেক্ট্ৰিক ভেহিকুলক প্ৰমোট কৰাৰ স্বাৰ্থত এই তেওঁলোকৰ যিটো ৰেজিষ্ট্ৰেশ্যনৰ ৰেভিনিউ তাক আমি 2% কমাই দিয়াৰ 2% কমাই দিয়াৰ সিদ্ধান্ত, যিটো 2025 চনৰ 31 মাৰ্চলৈকে আজিৰ পৰা ডেট অফ নটিফিকেশ্যনৰ পৰা 31 মাৰ্চ 2025লৈ থাকিব, য'ত আগতে আমি 10% লৈ থকা হৈছিল ভেহিকুলৰ ৰেজিষ্ট্ৰেশ্যনত, সেই 10টো 8%লৈকে হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱা হৈছে, যাতে ইলেক্ট্ৰিক ভেহিকুলটোক প্ৰমোট কৰিব পৰা যায়, ইলেক্ট্ৰিক ভেহিকুল আগুৱাই নিয়াৰ স্বাৰ্থত। আপোনালোকে জানে যে আমাৰ প্ৰতিখন মিউনিচিপালিটিতে বা আমাৰ যিখন পৌৰসভা পৌৰ নিকায় আছে, এই পৌৰসভা আৰু পৌৰ নিকায়ত গভৰ্ণমেণ্ট নমিনেটেড কমিশ্যনাৰো থাকে, মানে গভৰ্ণমেণ্ট নমিনেটেড যিসকলৰ 10খনতকৈ বেছি আসন আছে তাত 2জন, য'ত 10খন আছে তাত 1জন গভৰ্ণমেণ্ট নমিনেটেড কাউন্সিলৰ বা ৱাৰ্ড কমিশ্যনাৰ থাকে। সেইসকলৰো মানে অন্যান্য সা সুবিধাৰ ক্ষেত্ৰত, বিশেষকৈ তেওঁলোকৰ পাৰিতোষিক বা অন্যান্য সা সুবিধাৰ ক্ষেত্ৰত বাকী ৱাৰ্ড কমিশ্যনাৰসকলৰ লগত সমান কৰি দিয়াৰ সিদ্ধান্ত বা অনুমোদনো আজিৰ কেবিনেটে দিয়ে, যে তেওঁলোকো একেই ৱাৰ্ড কমিশ্যনাৰ, কেৱল তেওঁলোকৰ গভৰ্ণমেণ্ট নমিনেটেড, তেওঁলোকে আগতে পাৰিতোষিকটো পোৱা নাছিল, তেওঁলোকৰ পাৰিতোষিকৰ কাৰণে বা অন্যান্য সা সুবিধাও তেওঁলোকে ইলেক্টেড ৱাৰ্ড কমিশ্যনাৰৰ দৰে পাব, এই ধৰণৰ সিদ্ধান্ত এটা লোৱা হয়। কিন্তু তেওঁলোকৰ মাত্ৰ ভোটিং পাৱাৰটো মানে মিউনিচিপালিটিত নাথাকিব। ভোটিং পাৱাৰক বাদ দি বাকী সকলোখিনি তেওঁলোকৰ একে থকাৰ সিদ্ধান্ত লৈ আজি অসম কেবিনেটে অনুমোদন দিয়ে। আজি অসমৰ কেবিনেটে আপোনালোকে জানে যে ইতিমধ্যে আমি বসুন্ধৰা 2ৰ জৰিয়তে আমাৰ খিলঞ্জীয়া বহু ভূমিপুত্ৰ বা খিলঞ্জীয়া লোকসকলক মাটিৰ পট্টা দিয়াৰ কাম আমাৰ চলি আছিলে, আৰু আজিৰ কেবিনেটে 3576 গৰাকী এনেকুৱা খিলঞ্জীয়া ভূমিহীন লোকক 9খন জিলাৰ ভূমিহীন লোকক মাটিৰ পট্টা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই জিলাকেইখন হ'ল মৰিগাঁও, কামৰূপ মেট্ৰ', কামৰূপ, গোৱালপাৰা, লখিমপুৰ, শোণিতপুৰ, দৰং, তিনিচুকীয়া আৰু ধেমাজি। এই 9খন জিলাৰ 3576 গৰাকী লোকক ভূমিৰ পট্টাৰ কাৰণে আজিৰ কেবিনেটে অনুমোদন প্ৰদান কৰে। তাৰ লগে লগে আজি স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্টৰ মানে আমাৰ কেইটামান এমেণ্ডমেণ্ট, বিশেষকৈ ছাৰ্ভিচ শিডিউল 1ত আছাম এলিমেণ্টাৰী এডুকেশ্যন প্ৰভিঞ্চিয়েলাইজ ৰুলৰ কিছুমান সৰু সৰু সাল সলনি বা এমেণ্ডমেণ্ট আনিছে, যেনেকৈ 5% মাৰ্কছ ছিকিউৰ্ড হাইস্কুল ছিনিয়ৰ ছেকেণ্ডেৰীত ইকুইভেলেণ্ট এক্সামিনেশ্যন, তেনেকুৱা কিছুমান সৰু সৰু যিবিলাক ছাৰ্ভিচ ৰুলত আছিলে তেনেকুৱা ধৰণৰ কেইবাটাও এমেণ্ডমেণ্ট, যেনেকৈ 5 মাৰ্কছ NCCৰ কাৰণে দিয়া হৈছিল, NCC চাৰ্টিফিকেট C চাৰ্টিফিকেটত আগতে বেছি আছিল, এতিয়া 5 মাৰ্কছ and 3 মাৰ্কছ B চাৰ্টিফিকেটত, এনেকুৱা সৰু সৰু স্কুল
এডুকেশ্যন ডিপাৰ্টমেণ্টৰ কেইটামান ছাৰ্ভিচ ৰুল আৰু তেওঁলোকৰ UP LP টিচাৰৰ ক্ষেত্ৰত UP LP টিচাৰৰ ক্ষেত্ৰত কেইটামান ছাৰ্ভিচ ৰুলৰ সৰু সৰু এমেণ্ডমেণ্ট অনা হৈছিল। মুখ্যতঃ এইখিনি সিদ্ধান্তই আজিৰ কেবিনেটত লোৱা হৈছিলে। তাৰ লগে লগে আমাৰ এটা সিদ্ধান্ত আমাৰ বিভাগৰ মন্ত্ৰী আমাৰ সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া আপোনালোকৰ জ্ঞাতাৰ্থে জনাব। গতিকে মই তেখেতক এইখিনি কথা ক'বৰ কাৰণে অনুৰোধ জনাইছোঁ। আজিৰ কেবিনেটে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। আমি সকলোৱে জানো যে শৰৎকালৰ এই জ্যোৎস্না প্লাবিত ৰাতিত গকুলত ভগৱান শ্ৰীকৃষ্ণই গোপীসকলৰ লগত ৰাসলীলাত নিমগ্ন হৈছিল আৰু জ্যোৎস্না বিধৌত এই শৰৎকালৰ পূৰ্ণিমাৰ ৰাতি ভগৱান কৃষ্ণক স্মৰণ কৰিবৰ কাৰণে আধ্যাত্মিকভাৱে ভক্তিৰসৰে পৰিপূৰ্ণ হৈ সমগ্ৰ সনাতনী সমাজখনে ৰাসলীলা উদযাপন কৰি আহিছে আৰু অসমতো বিভিন্ন প্ৰান্তত এই ৰাসলীলাৰ আয়োজন কৰা হৈছে। আধ্যাত্মিকতা ভক্তিৰসৰে পৰিপূৰ্ণ আমাৰ সমাজখন ঈশ্বৰ চিন্তাত নিমগ্ন হোৱা এই পৰিৱেশে আমাৰ মন চিন্তা সদায় পবিত্ৰ কৰি ৰাখে। গুৰুজনাৰ অপূৰ্ব সৃষ্টি নামঘৰ সত্ৰসমূহত বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে আজিকালি বিভিন্ন স্থানত ৰাসলীলা উদযাপন কৰি আহিছে। আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সমগ্ৰ অসমতে উদযাপিত হৈ অহা ৰাসসমূহ যাতে আৰ্থিকভাৱে চৰকাৰৰ তৰফৰ পৰা কিছু সহযোগিতা আগবঢ়াব পৰা যায় তাৰ এক সিদ্ধান্ত গ্ৰহণ কৰিলে। 3 বছৰ পুৰণি যিসমূহ ৰাস আছে অসমত 3 বছৰ পুৰণি এই ৰাসসমূহক চৰকাৰৰ তৰফৰ পৰা অতি ভক্তিভাৱেৰে 25,000কৈ টকা এইবাৰৰ পৰা প্ৰদান কৰা হ'ব। সমগ্ৰ অসমত আমাৰ চৰকাৰীভাৱে পোৱা হিচাপ মতে প্ৰায় 1900খন ৰাস উদযাপন হয়। 3 বছৰ পুৰণি হয়তো 2 বছৰ এবছৰৰ পৰা নতুনকৈ বহু স্থানত আয়োজন কৰিছে, কিন্তু এইবাৰ 3 বছৰ পুৰণি সকলো ৰাস উদযাপন সমিতিলৈ চৰকাৰৰ তৰফৰ পৰা খুব আন্তৰিকতাৰে 25,000 টকাৰ এক ধনৰাশি প্ৰদান কৰাৰো সিদ্ধান্ত আজি কেবিনেটে গ্ৰহণ কৰিছে। ঠিক আছে, ধন্যবাদ। তাত এজন চেয়াৰমেন থাকিব, 2জন ভাইচ চেয়াৰমেন থাকিব। চেয়াৰমেনৰ তলত ক্লাছ 6 to 10লৈকে চোৱাৰ কাৰণে এজন ভাইচ চেয়াৰমেন এণ্ড 11-12ৰ কাৰণে এজন ভাইচ চেয়াৰমেন। গতিকে গাঁথনিটো তেনেকুৱা হ'ব, 2জন চেয়াৰমেন আৰু এজন চেয়াৰমেন আৰু 2জন ভাইচ চেয়াৰমেনৰ অধীনত চলিব। তাৰ এটা নতুন ষ্ট্ৰাকচাৰ দিয়া হৈছে। মুখ্যতঃ কথা হ'ল যে এতিয়া আপোনালোকে জানে যে 10ম শ্ৰেণীৰ যিটো পৰীক্ষা, সেই পৰীক্ষাটো আগৰ যিটো মেট্ৰিক বুলি এটা মানে বিশেষ পৰীক্ষা বা সকলোৱে মেট্ৰিক, এই পৰীক্ষাটো আজিকালি মোটামুটি ক্লাছৰ দৰে এটা নৰ্মেল পৰীক্ষাৰ দৰে হৈ গৈছে। কাৰণ স্কুল এডুকেশ্যন বা নতুন এডুকেশ্যন ব্যৱস্থাত এই যিটো HSLC বা আমি যিটো আগতে মেট্ৰিক বুলি কওঁ তাৰ যিটো সেইটো লাহে লাহে হেৰি হৈ গৈছে। আৰু সেইকাৰণে এতিয়া হায়াৰ ছেকেণ্ডেৰীটোৱে মেইন। গতিকে স্কুল এডুকেশ্যনটো আপ টু 12লৈকে আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড, গতিকে 2খন বৰ্ডৰ প্ৰয়োজনীয়তাৰ নাই আৰু এখন বৰ্ডৰ অধীনতে যাতে কৰা হয়। আৰু বেলেগ বেলেগ ষ্টেটবিলাকতো এনেকুৱা ধৰণে হয়। গতিকে এতিয়া ষ্টেট স্কুল এডুকেশ্যন বৰ্ড হিচাপে থাকিব। তেনেকুৱা এটা অৰ্গেনাইজেশ্যনৰ ছেক্ৰেটাৰী থাকিব, কাউণ্ট্ৰলাৰ থাকিব, এটা অৰ্গেনাইজেশ্যন হৈ যাব। তাৰ প্ৰয়োজন সাপেক্ষে যি লাগিব ডিপাৰ্টমেণ্টত বা তেনেকৈ বৰ্ডখন বনোৱা হ'ব। কিন্তু এইখন এখনেই বৰ্ড হ'ব, আগতে 2খন বৰ্ড আছিল। এক্ট আছিল, এই 2খন মাৰ্চ হৈ এইখন নতুনকৈ আহিব। এইবিলাক চব এক্ট হিচাপে আহিব। আজি জাষ্ট মাৰ্জাৰৰ সিদ্ধান্ত লৈছে, তাৰ কাৰণে যিখন ছেপাৰেট এক্ট ছেপাৰেট ব্যৱস্থা চব আহিব। আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড ASSEB।
1900 ইনটু 25,000 1900 ইনটু 25,000 মাৰি দিলে হ'ল যিমান ধন্যবাদ